হিৰ'কেইটা লাগি আছে কামত। বলক এতিয়া আৰম্ভ কৰোঁ। হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে হ'ব। বহুত দিনৰ পাছত আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰত। এতিয়া আছোঁ নামঘৰত। আজি এটা বিশাল অনুষ্ঠানলৈ গৈ আছোঁ, য'ত লক্ষাধিক মানুহ সমাগম হয়। তাৰে অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আছোঁ আমাৰ ৰাজহুৱা নামঘৰৰ ওচৰত। সকলোকে কৃষ্ণ মৰ্ণিং। আৰু এইফালে বৰষুণ দি আছে অলপ, বতৰ ডাৱৰীয়া। পিছে এনেকৈ যাব লাগিব আৰু বৰষুণ তিতি নহয়, গাড়ীত যাম তো, গাড়ীত অলপ ব্যৱস্থা কৰিছে। গাড়ীখন চাই ল'ব বলক। গাড়ীখন চোৱাৰ আগত সকলোকে আকৌ এবাৰ কৃষ্ণ মোৰ ফালৰ পৰা। আপোনালোকৰ ওচৰত বহুত ৰিকুৱেষ্ট কৰা নাই, কিন্তু আজি ৰিকুৱেষ্ট কৰিছোঁ। ইয়াৰ ভিডিঅ'টো আগলৈকে চাই যাব, চাই গৈ অলপ লাইকো কৰে, কমেণ্টো কৰে আপোনালোকে, কিন্তু ছাবস্ক্ৰাইব কৰি থৈ নাযায়। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। এতিয়া আগবাঢ়ো বলক, আমাৰ যাত্ৰা আৰম্ভণি কৰোঁ। অলপ বৰষুণ দি আছে, গাড়ীলৈ যাওঁ। ফাইনেলি গাড়ীৰ ওচৰত পাই গ'লহি, আৰু গাড়ীৰ পৰা যাবলৈ হৈ আছে। আমি ক'ত গৈ আছোঁ আপোনালোক পোৱা নাই এতিয়ালৈকে। নাহৰকটীয়া গৈ আছোঁ। নাহৰকটীয়াত এটা বৰ ডাঙৰ অনুষ্ঠান হৈ আছে, য'ত লক্ষাধিক মানুহ সমাগম হয়। আপোনালোক কৈছিলে তালৈ গৈ আছোঁ। তো শৱদেৱ সংঘৰ অধিৱেশন স্থলীত গৈ আছোঁ। তো অধিৱেশন স্থলীত যোৱাৰ আগত আপোনালোকক দেখাই আছোঁ আমি কোন গৈ আছোঁ, কিমান গৈ আছোঁ, সকলোকে কোনখন গাড়ীত গৈ আছোঁ অলপ ধুনীয়াকৈ দেখাম ৰ'ব। ইয়াত বেনাৰখন ঠিক কৰি লোৱা আছে। এইফালে আছে আমাৰ ৰাইজসকল, আইসকল। কৃষ্ণ। এইফালে আমি এনেকৈ যোৱা হ'ব আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত স্থলীলৈ গৈ আছোঁ। লক্ষাধিক মানুহৰ সমাগমৰে আজি ভিডিঅ'টো আৰম্ভ হ'ব। তেন্তে ভিডিঅ'টো আপোনালোকে চাই থাকক। হৈছেনে চাইটো? হৈছেনে? এইখন আমাৰ বেনাৰ। এয়া হ'ল, এইখন গাড়ীতে যাওঁ আমি। সকলো আহি গৈছে, ড্ৰাইভাৰ আহি গ'ল। সকলোৱে এতিয়া যাওঁ আৰু গাড়ীত উঠিব লওক। আমাৰ ডেকাৰ চবে উঠি আছে, মই উঠি লওঁ। উঠিবলৈ জেগা হ'ব না, ফুৰিব না, আমি বি উঠিব। ৰখিবি হা, এইফালে উঠিব দিয়ক। উঠিব দে। লাষ্টত আৰু মোক এৰি থৈ নাযাব দেই। নাযাবা মোকে এৰি থৈ গামোচা কৰিলে নহ'ব দেই। ইয়াতে এতিয়া এনেকৈ বহি যাম। মই ইয়াতে বহিম আৰু এডাল এনেকৈ ধৰিব লাগিব। তাৰপিছত এইফালে আমাৰ ডেকাসকল সকলোৱে বলক এতিয়া আৰম্ভ কৰোঁ। এইখন এইবিলাক কৰিব গৈ আছে। বহুত মানুহ আহি গ'ল। বহুত এখন ডিব্ৰুগড় আহক ডিব্ৰুগড় আছে নেকি কোনোবা? আহক এনেকে গৈ আছো আৰু বহুত কষ্ট। হেল্ল' বন্ধুসকল, হাতখন চাওক। একদম হাত বহুত লেতেৰা হৈ গ'ল। লোহাৰ ধৰি আহি একদম আহি নাহৰকটীয়াত পাই গ'লে অধিৱেশনস্থলী, য'ত আমাৰ অধিৱেশন হ'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশন। ইয়াতে অলপ কাম আছিলে, কাম কৰিবলৈ বুলি আহিছোঁ আমি। বহুত প্ৰায় 50-60 মান আহিছোঁ আমি এতিয়া নাহৰকটীয়া অধিৱেশনস্থলীত পালোহি। আৰু একদম বহুত গা বিষাই আহিলে, কিন্তু থিয় হৈ যেন তেনে বহিব নাপালোঁ। আপোনাক গম পালে। এনেকৈ আৰু ৰাইজে কাম কৰি আছে। আমি ইয়াতে কাম কৰিবলৈ আহিছোঁ, কাম অলপ কৰিম।
ষ্টাৰ্টাৰ ভিডিঅ'টো ভাল লাগিব। আমি কি কি কৰোঁ ইয়াত সমূহ দেখাবলৈ চেষ্টা কৰিম। এয়া আমাৰ আইসকল সকলে চাহ খাবলৈ মাতিছে। অলপ জীয়াই লওঁগে, বহুত ভাগৰ লাগিলে। তাৰপিছত ইয়াতে কিবা কিবি কৰিব লাগিব আৰু। ধূলি খাই মুখৰ অৱস্থা বহুত বেয়া, আপোনালোকে গম পাইছে। ড্ৰেছ হাত একদম বহুত লেতেৰা হৈ গ'ল। ব'লক আৰু নামঘৰলৈ গৈ আছোঁ। নামঘৰৰ ওচৰতে চাহ দিব বোলে, চাহ খাব লাগিব চবে। এইফালে আমাৰ দলটো, আমাৰ দল। এইফালে আমাৰ হেংদাং লৈ আহিছে 2খনকে। কৃষ্ণ কৃষ্ণ এয়া হ'ল নামঘৰ। ৰ'বা একো নহয়, কামলৈ আহিছোঁ। গৰুগৃহ কৃষ্ণ বাবু মস্ত লাগিছে আৰু ন। আহি আছো এতিয়া, জাষ্ট সোমাই আছো। কৃষ্ণ আমাক এতিয়া কোনফালে দিয়ে? ইয়াতে ন? হয় হয়, মাঘেৰা জিলা। আমি এতিয়া ৰাতিয়ে কাপোৰখিনি পিন্ধি লোৱা না, আমিতো ৰাতিপুৱা সাজু হৈ আছো ন, আজি কাম কৰিবলৈ যাম বুলি। খাইছো নেখাইছো কোনো ঠিকনাই নাই, গতিকে আমি পানীখিনি খাব লাগিব লাৰু সৈতে। হয় হয়, হৈ যাব। আপোনাৰ চাগে আৰু ভোক লাগিছে, দেখাতে গম পাইছো। আপোনাকতো চেহাতে গম পাইছে। খাই ল মিঠৈৰ লগত ঠাণ্ডা পানী। এপাক পাৰিছেনে? বেলেগ কৰা কৈছে টাইম লৈছে গালে গালে ইমান ভাল লাগিছে কাম কৰি। হয় কৃষ্ণ লাগিছে। কৃষ্ণ কৃষ্ণ লাগি থাক, আমিও লাগি আছো লাহে লাহে। এপাক ঘূৰি দিছো। হয় হয় হয়, অঁ কৃষ্ণ লাগিছে ন? লাগক লাগক, ভালে। অলপ ঘূৰি দিলোঁ, আকৌ অলপ নিজৰ কামটো কৰোঁগৈ। য'ত সূতা কাটি আছিলোঁ আমি এতিয়া, তাৰ অলপ আৰু কিছুমান কাম আছে কৰোঁগৈ। সূতা কাটি হৈ গ'ল বৰ্তমান, ইয়াত পূৰা হৈ গ'ল। আজি কেইটা হেভি বনাব পাৰোঁ চাওঁ। বাবুজনে ধুনীয়াকৈ নাম লৈ লৈ কাম কৰি আছে। ভাল লাগিছে, যথেষ্ট মানুহ হৈছে। চাই থাকক, আৰু ধুনীয়াকৈ ইয়াৰ দৃশ্যবোৰ দেখাবলৈ চেষ্টা কৰিম।
কৰোঁ আৰু এই আমাৰ হিৰ'কেইটা লাগি আছে কামত। এই নহয় পাই এইটো পানীৰ লগত মিঠৈ ফ্ৰী আছে। অঁ পানী মিঠৈ পানী মিঠৈ দিয়া হৈছে। আমাৰ ডেকা বিজি হৈ গ'ল। মই খুটা কাটি এইফালে ফিটিং কৰি দিলোঁ, এইফালে লৈ গ'ল। মোৰ হ'ল চতি দিয়া দায়িত্ব, চতি বাঁহৰ ইয়াত এইটো এটা পেলালোঁ, তাৰপিছত এনেকৈ চতি পেলাই গৈছোঁ আৰু এইটো এটা লাষ্ট আৰু চতি হ'লগৈ ইয়াত। এতিয়া আৰু কি কৰিব লাগিব সুধি লওঁ, এতিয়া লৈ যাম লাষ্ট চতি। মই বেছিকৈ নাই আৰু ভিডিঅ' কৰা নাই, কামৰ মাজত বেছি ভিডিঅ' কৰিবলৈ বেয়া কৰা নাই, ভিডিঅ' বেয়া নহ'ব। মই দেখুৱাম বাৰু, যাওঁ দেখাবলৈ, কাম কৰাবোৰ দেখুওৱা নাই। চাওক ইয়াৰ পৰা এবাৰ বহুত সংখ্যক মানুহ আছে। বলক ভাগৰ লাগিছে অলপ, একো নাই। চাইডত থ'ব আছিলে। থৈ দিলোঁ, চব্জি খাম খতম কৰি দিলোঁ। আন্টি আছিলে, মই আনি আছিলোঁ, চব্জি খাম খতম। ইয়াত মই সকলোৱে কাম কৰি আছে, কামৰ ব্যস্ততা সকলোৱে। কামৰ ব্যস্ততাৰ মাজতে এতিয়া অলপ জলযোগৰ ব্যৱস্থা কৰিছে, য'ত জলপান খোৱা হ'ব। বলক জলপান খাওঁগৈ। ঘৰত বান্ধৱ চব সকলোৱে কৰি আছে, এইফালে আহিব সকলোৱে। এইফালে পানীৰ ব্যৱস্থা আছে, এইফালে সকলোৱে বহিলেগৈ, আমিও যাওঁ বলক। পানী লৈ ল'লোঁ এতিয়া আৰু জলপান খাওঁগৈ বলক। এটা ধুনীয়া ঠাইত বহি লওঁ। আহিব অহা নাই ন, আহিব আৰু লাহে ধীৰে পাম হ'ব আমাৰ এইফালে হ'লে। অঁ বহক হ'ব। পানী লৈ ঘূৰি ফুৰিছোঁ, লৈ আহিছোঁ জলপান। কৃষ্ণ জলপান আহে, গাখীৰ কৃষ্ণ এয়া গুড় আহি গ'ল। ভাল আৰু জলপানটো চবৰ পৰা সম্পূৰ্ণ বাওঁফালে আপোনালোকে আগবাঢ়ি আহিলে আপোনালোকে পাব ইয়াত এইফালে হ'ব বাণিজ্য মেলা, গ্ৰন্থমেলাৰ পৰা আদি কৰি সকলো। ইয়াৰ পিছতে হৈ গ'ল মোৰ মোবাইলটো ছুইচ অফ আৰু একো ভিডিঅ' কৰিব নোৱাৰিলোঁ। তাত মোবাইল চাৰ্জ দিব পৰা সময়ো নহ'লগৈ। মই যেতিয়া গৈছিলোঁ তেতিয়া কাম কৰি এটাই আজৰি হৈ পিনি গৈছিলোঁ। অৱশেষত দেখুৱাই যাওঁ বুলি সকলো সম্পূৰ্ণ অধিৱেশনস্থলীৰ ঠাইডোখৰ আৰু ক'ত কি শিবিৰ কোনফালে আছে সকলো আপোনালোকক সুবিধাজনকভাৱে ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ। তাৰ বাবে ক্ষমা খুজিছোঁ আপোনালোকৰ ওচৰত। আৰু আপোনালোকে অধিৱেশনৰ সম্পূৰ্ণ ভিডিঅ' পাবলৈ মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰিবলৈ নাপাহৰিব। ধন্যবাদ।